পবিত্ৰ ঈদুল ফিতৰৰ দিন আপোনালোকে সকলোৱে জানে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে আজিৰ এই পবিত্ৰ দিনটোত সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতবৰ্ষৰ মানুহখিনিক আমাৰ BTCৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই ঈদুল ফিতৰৰ শুভকামনা জনাইছোঁ। আগন্তুক দিনবিলাকত যাতে একেলগে মিলা প্ৰীতিৰে আমি সকলো শ্ৰেণীৰ মানুহে যাতে মিলা প্ৰীতিৰে বসবাস কৰি আমি এইখন অঞ্চলৰ উন্নয়ন কৰিব পাৰোঁ, তাকেই আজিৰ এই পবিত্ৰ দিনটোত কামনা কৰিছোঁ। আমাৰ এই সমাজখনত বিভিন্ন জাতিভেদৰ কথা কয়, কিন্তু আমি যাতে মিলা প্ৰীতিৰে বসবাস কৰি আমাৰ BTCখনৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ, অসমখনৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে আমি মিলা প্ৰীতিৰে থাকিব লাগিব। আৰু আগন্তুক দিনবিলাকত মই আজি যি মিলা প্ৰীতি দেখিছোঁ বা আমি একেলগে যিটো পৰিৱেশ পাইছোঁ, মই ভাবোঁ এই অঞ্চলৰ প্ৰতিটো প্ৰান্তৰ ৰাইজত একেলগে সামগ্ৰিকভাৱে উন্নয়ন কৰি লৈ যাম আৰু এই অঞ্চলৰ ৰাইজৰ লগত মিলা প্ৰীতিৰে আমি এনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠানসমূহ আমি কৰি যাম। হয়, মই এই চেগতে আকৌ এবাৰ আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলা দিচাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। তেখেতে যি আস্থা আৰু বিশ্বাস ৰাখি মোক বাসংগীৰ দৰে গুৰুত্বপূৰ্ণ এটা সমষ্টিত তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই আমাৰ BPF প্ৰধান হাগ্ৰামা ছাৰ আৰু BPF দলৰ সমূহ বিষয়ববীয়াক যি আস্থা আৰু ভৰসা মোৰ ওপৰত ৰাখিছে, সেই আস্থা আৰু ভৰসা মই নিষ্ঠা সহকাৰে পালন কৰি যাম। বাসংগী সমষ্টিটো আমাৰ এটা সুন্দৰ ঠাই। এই সমষ্টিত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াতে বসবাস কৰে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ইতিমধ্যে হাগ্ৰামা ছাৰে কাম কৰি আছে। আৰু আমিও তেখেতৰ সৈনিক হিচাপে এই অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠী হওক, আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে হওক, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহেই হওক, বেংগলী ভাইসকলেই হওক বা আদিবাসী নেপালী যিমান আছে গাৰো, সকলো জাতি জনগোষ্ঠীক একেলগে লৈ সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত কাম কৰিম। যুৱ প্ৰজন্মক কৰ্মমুখী কৰাৰ ক্ষেত্ৰত আমি কাম কৰিম। আগন্তুক দিনক কেনেকৈ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰা যায় সেই ক্ষেত্ৰত কাম কৰিম। মাতৃ সমাজৰ আজিকালি আপোনালোকে দেখিছে BTC চৰকাৰ তথা অসম চৰকাৰে মাতৃসমূহক স্বাৱলম্বী কৰাৰ কাৰণে যথেষ্ট ধৰণৰ আঁচনি লৈছে। সেই আঁচনিসমূহ যাতে সঠিকভাৱে তেওঁলোকৰ ওচৰত যাই পায়, তাৰ কাৰণে আমি কাম কৰিম। আমাৰ মূল ইছ্যুটো থাকিব, মূল উদ্দেশ্যটো থাকিব উঠি অহা প্ৰজন্মক কেনেকৈ কৰ্মমুখী কৰিব পাৰোঁ, সেই চিন্তা চৰ্চালৈ মই আচলতে বাসংগী সমষ্টিত আহিছোঁ। আৰু বাসংগী সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে সকলো জাতি ভেদ বাদে মোক আঁকোৱালি লৈছে। মই এই অঞ্চলৰ MLA নহয়, এই অঞ্চলৰ ঘৰৰ ল'ৰা হিচাপে, এই অঞ্চলৰ বেটা হিচাপে, কাৰোবাৰ ভাতিজা হিচাপে এই অঞ্চলত থাকিব বিচাৰিছোঁ আৰু সকলোৱে ইতিমধ্যে মোক নিজৰ ল'ৰা হিচাপে আঁকোৱালি লৈছে, মই দেখা পাইছোঁ আৰু মোৰ ভাল লাগিছে। তাৰ কাৰণে আজি পবিত্ৰ ৰমজান মাহৰ যি দিনটোত, ঈদৰ দিনটোত, ঈদুল ফিতৰৰ দিনটোত মই সকলো মছজিদে গৈ আছোঁ, আমাৰ নিজৰ ভাই বন্ধুখিনিৰ লগত লগ হৈ আছোঁ, একেলগে কথা পাতি আছোঁ। এয়া নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰ নহয়, এয়া তেওঁলোকৰ মৰম আৰু ভাল পোৱা ঘৰৰ ল'ৰা একেলগে ঘৰে ঘৰে গৈ আছোঁ আজি এই পবিত্ৰ দিনটোত। মই সঁচাকৈ সৌভাগ্যৱান। লগতে বাসংগী সমষ্টিৰ যিমান ভোটাৰ আছে তেওঁলোকৰ আশীৰ্বাদতহে মই ইয়াতে আহিব পাৰিছোঁ। তেওঁলোকে আশীৰ্বাদ দিছে কাৰণে মই আজি হয়তো আহিব পাৰিছোঁ আৰু তেওঁলোকৰ কাম কৰিবলৈ ইয়াতে আহিছোঁ। ইয়াতে আজি আপোনালোকে জানে 1,65,000 ওপৰত ভোটাৰ আছে। সকলো শ্ৰেণীৰ মানুহৰ যাতে উন্নয়ন কৰিব পাৰোঁ, সেই আশীৰ্বাদ বিচাৰিহে মই এই সমষ্টিত আহিছোঁ। আৰু এই সমষ্টিৰ ৰাইজে মই কৈছোঁৱে অলৰেডি মেণ্ডেট দি থৈছে। BPF প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়াই প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে চৰকাৰ গঠন হোৱাৰ 6 মাহৰ ভিতৰত যিমানখিনি কাম কৰিছে, ৰাইজে অলৰেডি মেণ্ডেট দি থৈছে। ইয়াৰ পৰা BPF দলক NDAত জিকাই লৈ যাব। আমি খালি নিৰ্বাচনৰ দিনটোলৈ বাকী আছে। 9 তাৰিখ আহিব দিয়ক, আপোনালোকে দেখিব সকলোৱে জাতি ভেদ বাদে গৈ সকলোৱে মিলা প্ৰীতিৰে ভোট দিব আৰু আমাৰ যি নিৰ্বাচনৰ ৰিজাল্টৰ দিনত দেখিব ইয়াৰ পৰা NDA প্ৰাৰ্থী BPF দলৰ পৰা আমি জয়ী হৈ যাম। আৰু হাগ্ৰামা ছাৰে যি পৰিকল্পনা লৈছে এই অঞ্চলৰ মানুহখিনিক সামগ্ৰিকভাৱে উন্নয়ন কৰাৰ, তাৰ সকলোৱে আমি সহযাত্ৰী হৈ আগবাঢ়ি যাম।